ভাৰতৰ স্বাধীনতা দিৱসৰ দিনাই মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাই ৰিভিল কৰিলে তেওঁলোকৰ অফ ৰোড কাৰ মহিন্দ্ৰা থাৰ। আৰু এই ভিডিঅ'টোত আমি আলোচনা কৰিম মহিন্দ্ৰা থাৰৰ ফিচাৰ্ছ, ভেৰিয়েণ্টছ, প্ৰাইচ প্ৰতিটো দিশ সম্পৰ্কে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে আপোনালোকে উপভোগ কৰক। থাৰত থাকিব 1997cc ইঞ্জিন, যাৰ মেক্সিমাম পাৱাৰ হ'ব 150 bhp at 5000 rpm। Maximum torque 300 Nm at 1250 to 3000 rpm। ট্ৰেন্সমিশ্যনৰ ক্ষেত্ৰত অটোমেটিক আৰু মেনুৱেল দুয়োটা অপশ্যন আপোনালোকে লাভ কৰিব। আহক এবাৰ জানি লওঁ ডাইমেনশ্যনৰ বিষয়ে। মহিন্দ্ৰা থাৰৰ লেন্থ হ'ব 3985 mm, উইথ থাকিব 1820 mm। মহিন্দ্ৰা থাৰৰ হাইট হ'ব 1920 mm, হুইল বেছ 2450 mm আৰু গ্ৰাউণ্ড ক্লিয়াৰেন্স 219 mm। ৱাটাৰ ৱেডিং এবিলিটি 650 mm। ইয়াৰ উপৰি মহিন্দ্ৰা থাৰৰ ভিতৰৰ অংশও আপুনি সম্পূৰ্ণৰূপে ধুব পাৰিব। এইবাৰ আলোচনা কৰা হওক মহিন্দ্ৰা থাৰৰ ভেৰিয়েণ্ট কি হ'ব আৰু ইয়াৰ ফিচাৰসমূহ কেনেধৰণৰ হ'ব। ইয়াৰ বেছ ভেৰিয়েণ্ট হ'ব AX, মিড ভেৰিয়েণ্ট AX অপশ্যনেল আৰু টপ ভেৰিয়েণ্ট হ'ব LX। প্ৰথমতে আলোচনা কৰা হওক প্ৰতিটো ভেৰিয়েণ্টতে নিশ্চিতভাৱে পাবলগীয়া ষ্টেণ্ডাৰ্ড ফিচাৰ্ছসমূহৰ বিষয়ে। সেইসমূহ হ'ল চেণ্ট্ৰেল লকিং, বটল হোল্ডাৰ্ছ ইন ফ্ৰণ্ট ডোৰ্ছ, tilt adjustable steering wheels, 12 volt power socket, Denet ARVM, illuminated keyring, manual AC, lockable glove box, front fog lamps, LED tail lamps, tailgate mounted spare wheel, eco mode, one touch lane change indicator। Standard safety features হল dual airbags, ABS plus EBD, brake assist, seat belt reminder, overspeed alert, passenger airbag deactivation switch আৰু rear parking sensor আদি। এই ষ্টেণ্ডাৰ্ড ফিচাৰ্ছসমূহৰ উপৰিও বেছ ভেৰিয়েণ্ট AX-ত থাকিব ব্লেক ফিনিছ গ্ৰিল, 16 ইঞ্চ ষ্টীল হুইল, মেনুৱেল এডজাষ্টেবল ORVM, মন'ক্ৰম MID আৰু ফিক্সড ছফ্ট টপ আদি। বেছ ভেৰিয়েণ্টত থকা প্ৰতিটো ফিচাৰে মিড ভেৰিয়েণ্টত থাকিব। ইয়াৰ উপৰিও মিড ভেৰিয়েণ্ট AX অপশ্যনেলত থাকিবলগীয়া অতিৰিক্ত ফিচাৰ্ছসমূহ হ'ল টিপ এণ্ড শ্লাইড co-driver seat, keyless entry, rear defogger with hard top, height adjustable driver seat আৰু power window আদি। ইতিমধ্যে উল্লেখ কৰা ফিচাৰ্ছসমূহৰ উপৰিও টপ ভেৰিয়েণ্ট LX-ত থাকিবলগীয়া অতিৰিক্ত ফিচাৰ্ছসমূহ হ'ল ষ্টিয়াৰিং মাউণ্টেড কণ্ট্ৰলছ, USB চাৰ্জিং পৰ্ট। অৱশ্যে পূৰ্বৱৰ্তী ভেৰিয়েণ্টসমূহত 12 ভোল্ট পাৱাৰ চকেট দিয়া হৈছিল, ডুৱেল টোন বাম্পাৰ, চিলভাৰ ফিনিচিং গ্ৰিলছ, 18 ইঞ্চ চিলভাৰ এলয় হুইলছ। ইয়াৰ আগলৈকে 16 ইঞ্চ ষ্টীল হুইল দিয়া হৈছিল, কালাৰ্ড MID, বিল্ট ইন ৰোল কেজ উইথ 3-point ছিট বেল্টছ, ইলেক্ট্ৰনিক ষ্টেবিলিটি প্ৰগ্ৰেম, আইছফিক চাইল্ড ছিট, ইলেক্ট্ৰিকেলি এডজাষ্টেবল ORVM। থাৰত থাকিব 7 ইঞ্চ টাচ স্ক্ৰীন ইনফোটেইনমেণ্ট ছিষ্টেম, লগতে থাকিব কানেক্টেড কাৰ টেকনলজি, টায়াৰ প্ৰেছাৰ মনিটৰ ছিষ্টেম, ষ্টেটিষ্টিক্স এণ্ড কেলেণ্ডাৰ ইণ্টিগ্ৰেশ্যন ফৰ অফ ৰোডিং, ভইচ কমাণ্ড আৰু ক্ৰুইজ কণ্ট্ৰল। মহিন্দ্ৰা থাৰৰ এভেইলেবল কালাৰ অপশ্যনসমূহ হ'ল ৰেড ৰেইজ, মিষ্টিক কপাৰ, গেলেক্সি গ্ৰে, নেপলি ব্লেক, ৰকি বেইজ আৰু একুৱা মেৰিন। অফ ৰোডিঙৰ ক্ষেত্ৰত অতীজৰে পৰা মহিন্দ্ৰাৰ এটা সুনাম আছে যদিও এক্সটেৰিয়ৰ ডিজাইন আৰু ইণ্টেৰিয়ৰৰ ক্ষেত্ৰত গ্ৰাহকসকলৰ যথেষ্ট অভিযোগ দেখা গৈছিল। অৱশ্যে ফুলি লোডেড ইণ্টেৰিয়ৰ আৰু আকৰ্ষণীয় এক্সটেৰিয়ৰ ডিজাইনৰ সৈতে এই নতুন ফেচলিফ্ট থাৰখনে সকলোৰে মন আকৰ্ষিত কৰিব বুলি আশা কৰা হৈছে। এই বিষয়ে আপুনি কি ভাবে আমাক জনাবলৈ একেবাৰে নাপাহৰিব। আমাক কমেণ্ট কৰি আপোনাৰ মন্তব্য জনাওক। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰিবলৈ একেবাৰে নাপাহৰিব, আৰু যদিহে আপুনি এতিয়াও আমাৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, আৰু ওচৰতে থকা বেল নটিফিকেশ্যন আইকনটো দবাই দিব। আপোনাৰ শুভ হওক। ধন্যবাদ।